সকলোকে মোৰ ফালৰ পৰা বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আমি এতিয়া বসন্তী 0.2খন অদ্ভুত ষ্টাইলেৰে ধুবলৈ গৈ আছোঁ। আহক ভিডিঅ'টো শেষলৈ চাই থাকক। তো গাইজ, বিশ্বকৰ্মা পূজা স্পেচিয়েলৰ কাৰণে আমি নদীত আহিলোঁ মোৰ বসন্তী 0.2খন ধুবলৈ। চাব পাৰে এতিয়া আমি পূৰা ধুম। তো গাইজ, আমি ফাইনেলি বসন্তী 0.2খন পূৰা ধুই আছোঁ এতিয়া। বেচাৰা এই পূৰা একদম গৈ ধুই আছোঁ ইয়াত। কিন্তু আমি চেম্পু আনিব পাহৰি গ'লোঁ। মেইন কথা এইটোৱে হ'ল। মোৰ লগৰজন পূৰা বসন্তী 0.2 পূৰা ধুই আছে, ৰগৰি ধুই আছে একদম, মানে বেচাৰা এই বহুত। তো গাইজ, আৰু মোৰ লগৰ এজনো লগ পালোঁ। মোৰ লগৰ এজন ইয়াত গাড়ী ধুব আহিছে, ইয়াত JCB-খন ধুব আহিছে, চাব পাৰে। हम गाड़ी धुला रहा है, कल विश्वकर्मा है। इसके बाद मेरे भाई का चैनल जो ना लाइक और कमेंट और सब्सक्राइब कर दीजिए। तो गाइज, मोर बसंतीखन अलग इउनिक स्टाइलेৰে ধুলোঁ, কেনেকুৱা লাগিলে কমেণ্টত জনাব। তো গাইজ, আজি আমি গাড়ী ধুব অহা জেগাখন ইমান ধুনীয়া, আপোনালোকে চাব পাৰে। বহুত এটা ধুনীয়া জেগাত আহিছোঁ। বিশ্বকৰ্মা স্পেচিয়েলৰ কাৰণে আমি বহুত ধুনীয়া এটা জেগাত গাড়ী ধুব আহিছোঁ আজি। চাওক ইমান ধুনীয়া। আৰু মোৰ লগৰজন ইয়াত গাড়ী ধুই আছে, ইয়াৰ এটা JCB আছে। তো গাইজ, মই আৰু মোৰ লগৰজন ফুল কিনিব গৈ আছোঁ। তো বলক, তো মোৰ লগত বলক গাইজ, ফুল লৈ আনোগৈ। তো গাইজ, এইখনে হৈছে আমাৰ জোনাই বজাৰ। আমি ফুলটো ইয়াৰ পৰাই ল'ম। তো গাইজ, আমি ফুলটো ল'বলৈ ইয়াতে আহিলোঁ। এইটো মোৰ লগৰ এটা দোকানটো ইয়াতে খুলিছে। এইটো ফুলটো কিমান মানে? 20 টকা। এইটো বোলে 20 টকাৰ। এইটো লগতে ভালটো চোৱা না, মোতকৈ ভাল দিয়া। এইটো কিমান? 150 টকা। 150 টকা। তো গাইজ, আমাৰ ফুলটো লোৱা হৈ গ'ল, চব বস্তু পাতি লোৱা হৈ গ'ল। এতিয়া গৈ আছোঁ আমি পূজা কৰিবলৈ। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। তো গাইজ, আমি মূৰ্তিটো ল'ব নোৱাৰিলোঁ, ঘৰতে সৰু মুৰাকৈ পাতিলোঁ। আৰু ভগৱান চবতে আছে, গম পায়। তো গাইজ, মোৰ বসন্তীখন পূজা কৰা হৈ গ'ল। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত নিশ্চয় জনাব।